Hello everyone. আজি আমি এই ভিডিওটোত কনস্টিটিউশন অফ ইন্ডিয়ান পলিটিৰ ৰিলেটেড কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন লৈ আহিছো। ভিডিওটো স্কিপ নকৰি তোমালোকে মনোযোগেৰে শেষলৈকে চাই থাকিবা। আৰু যদি এই ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কমেন্ট কৰিবা আৰু ভিডিওটো শ্বেয়াৰ কৰি দিবা। আৰু এনেকুৱা ধৰণৰ ভিডিওসমূহ চাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা। এতিয়া চাও প্ৰথম প্ৰশ্নটো কি দিয়া আছে? সংবিধান সভাৰ অস্থায়ী সভাপতি কোন? Who is the temporary president of the Constitution Assembly? সংবিধান সভাৰ অস্থায়ী সভাপতি কোন আছিল সুধিছে। অপশন এ দিয়া আছে ডক্টৰ সচ্চিদানন্দ সিনহা, অপশন বি দিয়া আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশন সি দিয়া আছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, অপশন ডি দিয়া আছে ওপৰৰ এটাও নহয়। ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা। সংবিধান সভাৰ অস্থায়ী সভাপতি কোন হয়? Who is the temporary president of the Constitution Assembly? ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা। এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশন এ ডক্টৰ সচ্চিদানন্দ সিনহা। সংবিধান সভাৰ অস্থায়ী সভাপতি কোন? ডক্টর সচ্চিদানন্দ সিনহা। এবার চোৱা নেক্সট কুৱেশ্যনটো কি দিয়া আছে? ভাৰতৰ প্ৰথম কেতিয়া সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল? When was the first general election held in India? ভাৰতত প্ৰথম কেতিয়া সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল সুধিছে। When was the first general election held in India? ভাৰতত প্ৰথমতে সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? অপশন এ দিছে 1952 চনৰ 25 অক্টোবৰ, অপশন বি দিছে 1951 চনৰ 25 অক্টোবৰ, অপশন সি আছে 1951 চনৰ 25 ফেব্ৰুৱাৰী আৰু অপশন ডি আছে ওপৰৰ এটাও নহয়। ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব? ভাৰতত কেতিয়া প্ৰথমতে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল? এছেম্বলি ইলেকশন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব? ভাৰতত প্ৰথম 1951 চনৰ 25 অক্টোবৰ দিনাখন সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। 2 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপশন বি। কেতিয়া হৈছিল? ভাৰতত প্ৰথম 1951 চনৰ 25 অক্টোবৰ তাৰিখে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। 25 অক্টোবৰ 1951 কি হয় ইয়াৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ The first general election held in India on 25 October 1951. এবাৰ চাও নেক্সট কুৱেশ্যনটো কি দিয়া আছে? সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন? Who was the chairperson of Constitution Drafting Committee? Who is the chairman of the Constitution Drafting Committee? সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ কোন? সংবিধান সভাৰ খচৰা সমিতিখনৰ অধ্যক্ষ কোন আছিল? অপশন এ দিয়া আছে ডক্টৰ বি আৰ আম্বেদকাৰ, অপশন বি দিয়া আছে ডক্টর সচ্চিদানন্দ সিনহা, অপশন সি দিয়া আছে ডক্টর রাজেন্দ্র প্রসাদ, অপশন ডি দিয়া আছে ডক্টর সর্বপল্লী রাধাকৃষ্ণন। ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব? সংবিধান সভাৰ খচৰা সমিতিৰ অধ্যক্ষ হ'ল ডক্টর বি আৰ আম্বেদকাৰ। 3 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ এনসাৰ কি হ'ব? অপশন এ হ'ব শুদ্ধ উত্তৰ। কোনটো শুদ্ধ উত্তৰ হ'ব? অপশন এ হ'ব শুদ্ধ উত্তৰ। Dr. B.R. Ambedkar was the chairman of the Constitution Drafting Committee. এবাৰ চাও নেক্সট কুৱেশ্যনটো। 4 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন? Who was the first president of India? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন? Who was the first president of India? অপশন এ দিয়া আছে ডক্টর সর্বপল্লী রাধাকৃষ্ণন, অপশন বি দিয়া আছে ডক্টর বি আৰ আম্বেদকাৰ, অপশন সি দিয়া আছে ডক্টর রাজেন্দ্র প্রসাদ, অপশন ডি দিয়া আছে নরেন্দ্র মোদী।
ইয়াৰে কোনটো অপশ্যন শুদ্ধ হ'ব? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিলে? হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেন্ট অফ ইণ্ডিয়া? 4 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কোনটো অপশ্যন হ'ব? 4 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশ্যন চি। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেন্ট অফ ইণ্ডিয়া। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কি হয়? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি। এতিয়া চোৱা নেক্সট কুৱেশ্যনটো। নেক্সট কুৱেশ্যনটো কি হয়? নেক্সট কুৱেশ্যনটো দিয়া আছে যে পৃথিৱীৰ আটাইতকৈ দীঘল লিখিত সংবিধানখনৰ নাম কি? What is the name of the longest written constitution in the world? পৃথিৱীৰ আটাইতকৈ দীঘল লিখিত সংবিধানখনৰ নাম কি সুধিছে। ইয়াৰে অপশ্যন এ দিয়া আছে ইংলেণ্ডৰ সংবিধান কনষ্টিটিউশ্যন অফ ইংলেণ্ড, ফ্ৰান্সৰ সংবিধান কনষ্টিটিউশ্যন অফ ফ্ৰান্স, ভাৰতৰ সংবিধান কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, আৰু অপশ্যন ডি দিয়া আছে ওপৰৰ এটাও নহয়। কি সুধিছে? হোৱাট ইজ দ্য নেম অফ দি লংগেষ্ট ৰিটেন কনষ্টিটিউশ্যন ইন দি ৱৰ্ল্ড? পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল লিখিত সংবিধানখন কোনখন হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ কোনটো অপশ্যন শুদ্ধ হ'ব? 5 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। ভাৰতৰ সংবিধানখন কি হয়? আটাইতকৈ দীঘল লিখিত সংবিধান। পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল লিখিত সংবিধানখনৰ নাম কি? ভাৰতৰ সংবিধান। Constitution of India is the longest written constitution in the world. এবার চোৱা নেক্সট কুৱেশ্যনটো। 6 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে? চোৱা, তলৰ কোনটো মৌলিক অধিকাৰ নহয়? Which of the following is not a fundamental right? ইয়াতে আমাক 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন কি নহয়? মৌলিক অধিকাৰ নহয় সুধিছে। Which of the following is not a fundamental right? অপশ্যন এ কি দিয়া আছে? অপশ্যন এ দিয়া আছে সমতাৰ অধিকাৰ, ৰাইট টু ইকুৱেলিটি। অপশ্যন বি দিয়া আছে স্বাধীনতাৰ অধিকাৰ, ৰাইট টু ফ্ৰীডম। অপশ্যন চি দিয়া আছে সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ, কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট, আৰু অপশ্যন ডি দিয়া আছে শান্তিৰ অধিকাৰ, ৰাইট টু পিচ। ইয়াৰে কোনটো অপশ্যন শুদ্ধ হ'ব? ইয়াৰে কোনটো ফাণ্ডামেণ্টেল ৰাইট নহয়, কোনটো মৌলিক অধিকাৰ নহয়? সমতাৰ অধিকাৰটো কি হয়? এটা মৌলিক অধিকাৰ। তাৰপিছত স্বাধীনতাৰ অধিকাৰটো কি হয়? এটা মৌলিক অধিকাৰ। সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰটো কি হয়? এটা মৌলিক অধিকাৰ। শান্তিৰ অধিকাৰটো কি নহয়? মৌলিক অধিকাৰ নহয়। ৰাইট টু পিচ ইজ নট এ ফাণ্ডামেণ্টেল ৰাইট। গতিকে 6 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। শান্তিৰ অধিকাৰ কি নহয়? মৌলিক অধিকাৰ নহয়। এবার চোৱা নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো কি দিয়া আছে? ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল? দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কেম ইনটু ফ'ৰ্চ অন। কেতিয়া ভাৰতৰ সংবিধানখন কাৰ্যকৰী হৈছিল সুধিছে। অপশ্যন এ দিয়া আছে। অপশ্যন এ কি দিয়া আছে? 15 আগষ্ট 1947। অপশ্যন বি দিয়া আছে 26 নৱেম্বৰ 1949। অপশ্যন চি দিয়া আছে 26 জানুৱাৰী 1950, আৰু অপশ্যন ডি দিয়া আছে 24 জানুৱাৰী 1950। ইয়াৰে কোনটো অপশ্যন শুদ্ধ হ'ব? কেতিয়া ভাৰতৰ সংবিধানখন কাৰ্যকৰী হৈছিল? দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কেম ইনটু ফ'ৰ্চ অন। কেতিয়া হৈছিল? 26 জানুৱাৰী 1950। 1950 চনৰ 26 জানুৱাৰীৰ দিনাখন ভাৰতীয় সংবিধানখন কি হৈছিল? কাৰ্যকৰী কৰা হৈছিল। গতিকে 7 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কেম ইনটু ফ'ৰ্চ অন 26 জানুৱাৰী 1950. The Constitution of India was adopted on 26 November 1949. It came into force on 26 January 1950, which is celebrated as Republic Day. 26 নৱেম্বৰ 1949 তাৰিখে সংবিধান কি হৈছিল? গৃহীত হৈছিল। কিন্তু 26 জানুৱাৰী 1950 তাৰিখে
কাৰ্যকৰী হৈছিল সংবিধানখন কেতিয়া গৃহীত হৈছিল 26 নৱেম্বৰ 1949 চনত আমাৰ ভাৰতৰ সংবিধানখন গৃহীত হৈছিল কিন্তু 26 জানুৱাৰী 1950 চনৰ দিনাখন আমাৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিল আৰু সেই দিনটো আমি কি দিৱস হিচাপে পালন কৰো গণৰাজ্য দিৱস হিচাপে পালন কৰো এবাৰ চোৱা নেক্সট কুৱেশ্যনটো কি দিয়া আছে সংবিধানৰ কোনটো ভাগত মৌলিক অধিকাৰ উল্লেখ আছে which part of the constitution contains fundamental rights 8 নম্বৰ কুৱেশ্যনটো কি সুধিছে সংবিধানৰ কোনটো ভাগত মৌলিক অধিকাৰৰ কথা উল্লেখ আছে সুধিছে which part of the constitution contains fundamental rights ইয়াৰে অপচন এ কি দিয়া আছে পাৰ্ট 2 অপচন বি দিয়া আছে পাৰ্ট 3 আৰু অপচন সি দিয়া আছে পাৰ্ট 4 আৰু অপচন ডি দিয়া আছে পাৰ্ট 5 ইয়াৰে কোনটো ভাগত কি আছে সংবিধানৰ মৌলিক অধিকাৰৰ কথা উল্লেখ আছে সুধিছে ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব 8 নম্বৰ কুৱেশ্যনটোৰ বাবে কোনটো অপচন শুদ্ধ হ'ব তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা কোনটো শুদ্ধ হ'ব ইয়াৰে কোনটো ভাগত মৌলিক অধিকাৰৰ কথা উল্লেখ আছে which part of the constitution contains fundamental rights ইয়াৰে आंसर কোনটো শুদ্ধ হ'ব 8 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন বি part 3 of the constitution contains fundamental right সংবিধানৰ 3 নম্বৰ ভাগটোত কি আছে মৌলিক অধিকাৰৰ কথা উল্লেখ আছে সংবিধানৰ 3 নম্বৰ ভাগত কিহৰ কথা উল্লেখ আছে মৌলিক অধিকাৰৰ কথা উল্লেখ আছে part 3 of the constitution contain fundamental rights part 3 articles number 12 to 35 of the constitution deals with fundamental rights সংবিধানৰ part 3 অনুচ্ছেদ 12 পৰা 35 মৌলিক অধিকাৰসমূহ উল্লেখ আছে সংবিধানৰ part 3 মৌলিক অধিকাৰসমূহ কি কৰা আছে উল্লেখ আছে আৰু আৰ্টিকল কিমান হয় 12 পৰা 35 লৈকে আছে এবাৰ চা নেক্সট কোৱেশ্চন 9 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে এখন ৰাজ্যৰ ৰাজ্যপালক কোনে নিয়োগ কৰে who appoints the governor of a state এখন ৰাজ্যৰ মুৰব্বী কি হয় ৰাজ্যপাল গভৰ্ণৰ তেওঁ কোনে এপইন্ট কৰে এখন ৰাজ্যৰ ৰাজ্যপালক কোনে নিয়োগ কৰে অপচন এ কি দিয়া আছে অপচন এ দিয়া আছে প্ৰাইম মিনিষ্টাৰ প্ৰধানমন্ত্ৰী অপচন বি দিয়া আছে প্ৰেসিডেন্ট ৰাষ্ট্ৰপতি অপচন সি দিয়া আছে চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী আৰু অপচন ডি দিয়া আছে পাৰ্লিয়ামেন্ট কোনে কৰে এখন ৰাজ্যৰ ৰাজ্যপালক কোনে নিয়োগ কৰে who appoints the governor of a state 9 নম্বৰ কুৱেশ্যনটোৰ বাবে কোনটো অপচন শুদ্ধ হ'ব অপচন এ দিয়া আছে প্ৰাইম মিনিষ্টাৰ অপচন বি দিয়া আছে প্ৰেসিডেন্ট অপচন সি দিয়া আছে চিফ মিনিষ্টাৰ আৰু অপচন ডি দিয়া আছে পাৰ্লিয়ামেন্ট ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব 9 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হল শুদ্ধ উত্তৰ প্ৰেসিডেন্টে কি কৰে প্ৰেসিডেন্ট appoints the governor of a state এখন ৰাজ্যৰ ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে এখন ৰাজ্যৰ ৰাজ্যপালক কোনে নিয়োগ কৰে ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে 9 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন বি হ'ব শুদ্ধ উত্তৰ The President of India appoints the governor of every state under Article 155 of the Constitution. সংবিধানৰ অনুচ্ছেদ 155 অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক কি কৰে নিয়োগ কৰে কি হয় ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যে প্ৰত্যেকখন ৰাজ্যৰ ৰাজ্যপালক নিয়োগ কৰে এইটো সংবিধানৰ কোনটো অনুচ্ছেদত আছে বুলি সুধিলে কি ক'বা 155 নং অনুচ্ছেদত আছে যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰত্যেকখন ৰাজ্যৰ ৰাজ্যপালক কি কৰিব পাৰে নিয়োগ কৰিব পাৰে এইটো মনত ৰাখিবা এইটো পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট হয় এবাৰ চোৱা নেক্সট কুৱেশ্যনটো কি আছে নেক্সট কুৱেশ্যনটো আছে যে ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম বয়স কিমান
The minimum age to become the president of India is, যদিহে এজন মানুহ ভাৰতৰ ৰাষ্ট্ৰপতি হ'ব লাগে তেন্তে মানুহজনৰ ন্যূনতম বয়স কিমান হ'ব লাগে সুধিছে। The minimum age to become the president of India is, অপশন এ দি আছে 25 years 25 বছৰ, অপশন বি দি আছে 30 years 30 বছৰ, অপশন সি দি আছে 35 years 35 বছৰ, আৰু অপশন ডি দি আছে 40 years 40 বছৰ। ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব? যদিহে এজন মানুহ ভাৰতৰ ৰাষ্ট্ৰপতি হ'ব লাগে তেন্তে তেওঁৰ ন্যূনতম বয়স কিমান হ'ব লাগিব? চাৰিটা অপশন দিয়া আছে। এই চাৰিটা অপশনৰ কোনটো অপশন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা। কোনটো শুদ্ধ হ'ব? 10 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কোনটো হ'ব? The minimum age to become the president of India is, ভাৰতৰ ৰাষ্ট্ৰপতি হ'বৰ বাবে এজন ব্যক্তিক ন্যূনতম কিমান বয়সৰ প্ৰয়োজন? 10 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশন সি। ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ এজন মানুহক ন্যূনতম 35 বছৰৰ প্ৰয়োজন। The minimum age to become the president of India is 35 years. যদি এজন ব্যক্তিৰ 35 বছৰ হয় তেন্তে সেই ব্যক্তিজন ৰাষ্ট্ৰপতি হ'বৰ বাবে যোগ্য হয়। এজন ৰাষ্ট্ৰপতি হ'বৰ বাবে কিমান বয়সৰ প্ৰয়োজন হয়? 35 বছৰৰ প্ৰয়োজন হয়। এবাৰ চোৱা নেক্সট কুৱেশ্যন। A person must be at least 35 years old, be a citizen of India, and be qualified to be elected as a member of the Lok Sabha to become the president. কি কৈছে? ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ হলে এজন ব্যক্তি ভাৰতৰ নাগৰিক হ'ব লাগিব আৰু কমেও 35 বছৰ বয়সৰ হ'ব লাগিব আৰু লোকসভাৰ সদস্য হ'ব লাগিব। এজন ভাৰতৰ যদিহে ৰাষ্ট্ৰপতি হ'ব লাগে তেন্তে তেওঁ কি হ'ব লাগিব? ভাৰতৰ নাগৰিক হ'ব লাগিব আৰু তেওঁৰ ন্যূনতম বয়স 35 বছৰ হ'ব লাগিব আৰু তেওঁ কি হ'ব লাগিব? লোকসভাৰ সদস্য হ'ব লাগিব। এটা আছে নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যন কি দিয়া আছে? প্ৰস্তাৱনাত ছচিয়েলিষ্ট আৰু সেকুলাৰ শব্দ দুটা কোনটো সাংবিধানিক সংশোধনৰ জৰিয়তে সংযোজন কৰা হৈছিল? Which constitutional amendment added the word socialist and secular to the preamble? প্ৰস্তাৱনাত ছচিয়েলিষ্ট আৰু সেকুলাৰ শব্দ দুটা কোনটো সাংবিধানিক সংশোধনৰ জৰিয়তে সংযোজন কৰা হৈছিল? অপশন এ দি আছে 24th amendment সংশোধন, আৰু অপশন বি দি আছে 42 সংশোধন, অপশন সি দি আছে 44 সংশোধন, আৰু অপশন ডি দি আছে 52 সংশোধন। ইয়াৰে কোনটো সংখ্যক সংশোধনত সাংবিধানিক সংশোধনৰ জৰিয়তে প্ৰস্তাৱনাত ছচিয়েলিষ্ট আৰু সেকুলাৰ শব্দ দুটা সংযোজন কৰা হৈছিল? সাংবিধানিক কোনটো সংশোধনৰ জৰিয়তে প্ৰস্তাৱনাত ছচিয়েলিষ্ট আৰু সেকুলাৰ শব্দ দুটা সংযোজন কৰা হৈছিল? ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব? Which constitutional amendment added the word socialist and secular to the preamble? 11 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কোনটো অপশন হ'ব? 11 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল 42তম সংশোধন। কিমান? 42তম সংশোধন। 11 নম্বৰ কুৱেশ্যনটোৰ অপশন বি হৈছে শুদ্ধ উত্তৰ। 42তম সাংবিধানিক সংশোধনৰ জৰিয়তে ছচিয়েলিষ্ট আৰু সেকুলাৰ শব্দ দুটা প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল। ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব? অপশন বি হ'ব শুদ্ধ উত্তৰ। The 42 Constitutional Amendment Act 1976 added the words socialist and secular to the preamble. কি হয়? 42তম সাংবিধানিক সংশোধনৰ জৰিয়তে ছচিয়েলিষ্ট আৰু সেকুলাৰ শব্দ দুটা
প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল। এইটো মনত ৰাখিবা। এবাৰ চোৱা নেক্সট কুৱেশ্যন কি আছে? ধৰ্ম, জাতি, বৰ্ণ, লিংগ বা জন্মস্থানৰ ভিত্তিত বৈষম্য কোনটো আৰ্টিকুলে নিষিদ্ধ কৰিছে? Which article of the Constitution prohibits discrimination on the grounds of religion, race, caste, sex or place of birth? ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব? ধৰ্ম, জাতি, বৰ্ণ, লিংগ বা জন্মস্থানৰ ভিত্তিত বৈষম্যৰ কোনটো আৰ্টিকুলে নিষিদ্ধ কৰিছে? ইয়াৰে অপশন এ দিছে আৰ্টিকল 14 অনুচ্ছেদ 14, অপশন বি দিছে আৰ্টিকল 15 অনুচ্ছেদ 15, অপশন সি দিছে আৰ্টিকল 16 অনুচ্ছেদ 16, অপশন ডি দিছে আৰ্টিকল 17 অনুচ্ছেদ 17। 12 নম্বৰ কুৱেশ্যনটোৰ বাবে কোনটো অপশন শুদ্ধ হ'ব? ইয়াৰে কোনটো আৰ্টিকলত ধৰ্ম, জাতি, বৰ্ণ, লিংগ বা জন্মস্থানৰ ভিত্তিত বৈষম্য কি কৰিছে? নিষিদ্ধ কৰিছে। Which article of the Constitution prohibits discrimination on the grounds of religion, race, caste, sex or place of birth? ইয়াৰে কোনটো অপশন শুদ্ধ হ'ব? 12 নম্বৰ কুৱেশ্যনটোৰ বাবে কোনটো অপশন শুদ্ধ হ'ব? অপশন বি হ'ল শুদ্ধ উত্তৰ, আৰ্টিকল 15। আৰ্টিকল 15 টো কি হয়? 12 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ। ধৰ্ম, জাতি, বৰ্ণ, লিংগ বা জন্মস্থানৰ ভিত্তিত বৈষম্য আৰ্টিকল 15 কি কৰে? নিষিদ্ধ কৰিছে। অনুচ্ছেদ 15 নিষিদ্ধ কৰিছে। 12 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশন বি, আৰ্টিকল 15। Article 15 prohibits discrimination on the grounds of religion, race, caste, sex and place of birth. অৰ্থাৎ চৰকাৰে এই ভিত্তিসমূহৰ ওপৰত কোনো নাগৰিকৰ বিৰুদ্ধে বৈষম্য কৰিব নোৱাৰে, কিন্তু মহিলা, শিশু, SC, ST আৰু সামাজিক তথা শৈক্ষিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে বিশেষ ব্যৱস্থা কৰিব পাৰে। এবাৰ চোৱা নেক্সট কুৱেশ্যনটো কি দিয়া আছে? Article 32 heart and soul of the Constitution বুলি কোনে কৈছিল? Who called Article 32 the heart and soul of the Constitution? আমাৰ সংবিধানৰ অনুচ্ছেদ নম্বৰ 32 হাৰ্ট এণ্ড সোল বুলি কোনে কৈছিল? সংবিধানৰ হাৰ্ট এণ্ড সোল বুলি আৰ্টিকল 32 কোনে কৈছিল? অপশন এ দিয়া আছে মহাত্মা গান্ধী, অপশন বি দিয়া আছে জৱাহৰলাল নেহৰু, অপশন সি দিয়া আছে ডক্টৰ BR আম্বেদকাৰ, অপশন ডি দিয়া আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 13 নম্বৰ কুৱেশ্যনটোৰ বাবে কোনটো অপশন শুদ্ধ হ'ব? কোনে আৰ্টিকল 32 সংবিধানৰ হাৰ্ট এণ্ড সোল বুলি কৈছিল? এৰা কোনটো অপশন শুদ্ধ হ'ব? 13 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? 13 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশন সি। ডক্টৰ BR আম্বেদকাৰ কল আৰ্টিকল 32 the heart and soul of the Constitution. অনুচ্ছেদ 32ক সংবিধানৰ হাৰ্ট এণ্ড সোল বুলি ডক্টৰ BR আম্বেদকাৰে কৈছিল। 13 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশন সি। Dr. BR Ambedkar called Article 32 the heart and soul of the Constitution because it protects fundamental right. Dr. BR Ambedkare অনুচ্ছেদ 32ক সংবিধানৰ হাৰ্ট এণ্ড সোল বুলি কৈছিল কাৰণ এই অনুচ্ছেদটোৱে কি কৰে? সংবিধানৰ মৌলিক অধিকাৰসমূহ ৰক্ষণাবেক্ষণ কৰে, মৌলিক অধিকাৰক কি কৰে? সুৰক্ষা নিশ্চিত কৰে। সেয়েহে সংবিধানৰ অনুচ্ছেদ 32ক ডক্টৰ BR আম্বেদকাৰে কি বুলি কৈছিল? হাৰ্ট এণ্ড সোল বুলি কৈছিল। এইটো তোমালোকে মনত ৰাখিবা। এনেকুৱাকৈ কুৱেশ্যন আহিব পাৰে, ডক্টৰ BR আম্বেদকাৰে কোনটো অনুচ্ছেদক সংবিধানৰ হাৰ্ট এণ্ড সোল বুলি কৈছিল? তেতিয়া কি হ'ব? অনুচ্ছেদ 32। এইটো মনত ৰাখিবা। এবাৰ চোৱা নেক্সট কুৱেশ্যন।
নেক্সট কুৱেশ্যন কি আছে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক কোনটো আৰ্টিকলত উল্লেখ আছে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক ইজ মেনশ্যন আণ্ডাৰ হুইচ আৰ্টিকল কোনটো আৰ্টিকলত কোনটো অনুচ্ছেদত ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক লিখা আছে সুধিছে অপশ্যন এ দিছে আৰ্টিকল 39D অপশ্যন বি দিছে আৰ্টিকল 40 অপশ্যন সি দিয়া আছে আৰ্টিকল 41 অপশ্যন ডি দিয়া আছে আৰ্টিকল 42 14 নম্বৰ কুৱেশ্যনটোৰ বাবে কোনটো অপশ্যন শুদ্ধ হ'ব কোনটো আৰ্টিকলে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক লিখা আছে উল্লেখ কৰা আছে সুধিছে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক ইজ মেনশ্যন আণ্ডাৰ হুইচ আৰ্টিকল ইয়াৰে কোনটো অপশ্যন শুদ্ধ হ'ব 14 নম্বৰ কুৱেশ্যনটোৰ বাবে 14 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশ্যন এ আৰ্টিকল 39D ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক ইজ মেনশ্যন আণ্ডাৰ আৰ্টিকল 39D ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক আৰ্টিকল 39D উল্লেখ আছে অনুচ্ছেদ 39 ডিত এইটো উল্লেখ আছে কোনটো ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক 14 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশ্যন এ আৰ্টিকল 39D directs the state to ensure equal pay for equal work for both men and women অনুচ্ছেদ 39D দিয়ে পুৰুষ আৰু মহিলাৰ বাবে সমান কামৰ বাবে সমান দৰমহা নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰক নিৰ্দেশ দিয়ে অনুচ্ছেদ নম্বৰ 39 দিয়ে কি কৰে পুৰুষ আৰু মহিলাক সমান কামৰ বাবে সমান দৰমহা দিবৰ বাবে সমান কামৰ বাবে সমান দৰমহা নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰক কি কৰে নিৰ্দেশ দিয়ে এবাৰ সো নেক্সট কুৱেশ্যন কি আছে Directive Principles of State Policy DPSP ৰ ফুল ফৰ্ম কি হয় Directive Principles of State Policy সংবিধানৰ কোনটো পাৰ্টত উল্লেখ আছে সুধিছে DPSP are mentioned in which part of the Constitution DPSP সংবিধানৰ কোনটো পাৰ্টত উল্লেখ আছে সুধিছে অপশ্যন এ দিছে পাৰ্ট 3 অপশ্যন বি দিছে পাৰ্ট 4 অপশ্যন সি দিয়া আছে পাৰ্ট 4A অপশ্যন ডি দিয়া আছে পাৰ্ট 5 ইয়াৰ কোনটো অপশ্যন শুদ্ধ হ'ব DPSP সংবিধানৰ কোনটো পাৰ্টত উল্লেখ আছে 15 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কোনটো অপশ্যন হ'ব DPSP mentioned in which part of the Constitution 15 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশ্যন বি DPSP are mentioned in part 4 of the Constitution DPSP সংবিধানৰ part 4ত উল্লেখ আছে DPSP ৰ বিষয়ে কত উল্লেখ আছে সংবিধানৰ part 4ত উল্লেখ আছে 15 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপশ্যন বি হ'ল শুদ্ধ উত্তৰ DPSP is contained in part 4 articles 36 to 51 অনুচ্ছেদ 36 ৰ পৰা 51 লৈকে কোড আছে part 4ত আছে of the Constitution this principle guide the government in making laws and policies DPSP সংবিধানৰ part 4 articles 36 ৰ পৰা 51ত উল্লেখ আছে DPSP ৰ কথা SP ৰ কথা কোড আছে সংবিধানৰ part 4 articles 36 ৰ পৰা 51ত উল্লেখ আছে এই নীতিসমূহে চৰকাৰক আইন আৰু নীতি প্ৰস্তুত কৰাত কি কৰে পথ প্ৰদৰ্শক হিচাপে কাম কৰে এইটো মনত আহিবা এবাৰ স্যার নেক্সট কুৱেশ্যন তো কি দি আছে DPSP ধাৰণা কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে ভাৰতৰ যেতিয়া সংবিধানখন বনাইছিল তেতিয়া DPSP ৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা লৈছিল কৰিছে The concept of DPSP was borrowed from which country's constitution
যেতিয়া আমাৰ সংবিধানখন বনাইছিল তেতিয়া DPSPৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছিল? অপশন এ দিয়া আছে USA, ইউনাইটেড ষ্টেট অফ আমেৰিকা। অপশন বি দিয়া আছে আয়াৰলেণ্ড, অপশন চি দিয়া আছে কানাডা আৰু অপশন ডি দিয়া আছে অষ্ট্ৰেলিয়া। 16 নম্বৰ কুৱেশ্যনটোৰ বাবে কোনটো অপশন শুদ্ধ হ'ব? DPSPৰ ধাৰণাটো ভাৰতৰ সংবিধানত ক'ৰ পৰা লোৱা হৈছে? কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? ইয়াতে 4টা অপশন দিয়া আছে। এই 4টা অপশনৰ কোনটো অপশন শুদ্ধ হ'ব? USA, আয়াৰলেণ্ড, কানাডা, অষ্ট্ৰেলিয়া। ইয়াৰ ভিতৰত কোনটো অপশন শুদ্ধ হয়? DPSPৰ ধাৰণা আয়াৰলেণ্ড দেশৰ সংবিধানৰ পৰা কি কৰিছে? আমাৰ সংবিধানত সন্নিৱিষ্ট কৰিছে। The concept of DPSP was borrowed from Ireland country's constitution. আয়াৰলেণ্ড দেশৰ সংবিধানৰ পৰা DPSPৰ ধাৰণাটো লোৱা হৈছে। গতিকে 16 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপশন বি হ'ব শুদ্ধ উত্তৰ। কি হয়? আয়াৰলেণ্ড। India borrowed the directive principle of state policy from the constitution of Ireland. ভাৰতে DPSPৰ ধাৰণা আয়াৰলেণ্ডৰ সংবিধানৰ পৰা গ্ৰহণ কৰিছিল। ভাৰতৰ যিটো আমাৰ সংবিধানত DPSPৰ ধাৰণা আছে, এই DPSPৰ ধাৰণাটো ক'ৰ পৰা লৈছে? আয়াৰলেণ্ডৰ সংবিধানৰ পৰা গ্ৰহণ কৰিছে। এবাৰ চোৱা নেক্সট কুৱেশ্যন।
and termination of citizenship. অনুচ্ছেদ 11 সংসদক নাগৰিকত্ব লাভ সমাপ্তি আৰু অন্যান্য বিষয়ত আইন প্ৰণয়নৰ ক্ষমতা প্ৰদান কৰে। অনুচ্ছেদ নম্বৰ 11 কি কৰে? সংসদক নাগৰিকত্ব লাভ সমাপ্তি আৰু অন্যান্য বিষয়ত আইন প্ৰণয়নৰ ক্ষমতা প্ৰদান কৰে। এবাৰ চোৱা নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো কি দিয়া আছে? ভাৰতৰ নাগৰিকত্ব কোনটো আইন অনুসৰি নিয়ন্ত্ৰিত হয়? Which act governs India citizenship? ভাৰতীয় নাগৰিকত্ব কোনটো আইন অনুসৰি নিয়ন্ত্ৰিত হয়? অপশন এ দিছে ইণ্ডিয়ান সিটিজেনশিপ এক্ট 1947, অপশন বি দিয়া আছে সিটিজেনশিপ এক্ট 1955, অপশন সি দিয়া আছে ন্যাশনালিটি এক্ট 1950, অপশন ডি দিয়া আছে ইন্ডিয়ান ন্যাশনাল এক্ট 1952। কি হয়? 22 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে? ভাৰতীয় নাগৰিকত্ব কোনটো আইন অনুসৰি নিয়ন্ত্ৰিত হয়? এই যেটো আমাক 22 নম্বৰ কুৱেশ্যন দিয়া আছে তাৰ বাবে আমাক চাৰিটা অপশন দিয়া আছে A B C D। এই কুৱেশ্যনটোৰ বাবে কোনটো অপশন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা। আৰু ইয়াৰ সম্পূৰ্ণ ভিডিওটোৰ লগতে এই পিডিএফটো পাব। এই পিডিএফটো আমাৰ এপত পাব। আমাৰ এপটোৰ লিংক এই ভিডিওটোৰ কমেন্ট সেকশন আৰু ডেসক্ৰিপশনত দিয়া আছে। আৰু ভিডিওটো যদি ভাল লাগিছে তেন্তে লাইক কমেন্ট কৰিবা আৰু ভিডিওটো শ্বেয়াৰ কৰি দিবা আৰু এনে ধৰণৰ ভিডিওসমূহ চাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থবা।